হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আমি আপোনালোকক স্বাগত জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আকৌ আমাৰ গাঁৱত বানপানী আহিছে। এইবাৰ 3 নম্বৰ বানপানী হৈছে। আপোনালোকক দেখুৱাম অকণ পিছত। এতিয়া বৰ্তমান মই ঘৰত আছোঁ আৰু আজি এটা নতুন জেগা লৈ যাম। আজি আপোনালোকে গমে পায়, আজি হৈছে ৰথযাত্ৰা। আজি হৈছে জুলাইৰ 1 তাৰিখ। আজি ৰথযাত্ৰা আমাৰ গাঁওখনৰ অকণমান ওচৰতে মালবস্তি বুলি কয়, তাতে আমাৰ ৰথযাত্ৰা পালন কৰে। আৰু আপোনালোকক দেখুৱাম। আমাৰ এতিয়া চব ৰেডি হৈ আছে। মা যাব, চিষ্টাৰ যাব আৰু মোৰ মিছেছ এজন যাব আৰু আপোনালোকক দেখুৱাম। আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। একদম আমাৰ গাঁওখন একদম পূৰা মানে বানপানী হৈ গৈছে। বানপানী মানে কি, ৰাস্তা চব তলত গৈছে। আকৌ এতিয়া বানপানী বাঢ়ি আছে। আজি 2 দিন হ'ল পূৰা বাঢ়ি আছে। এতিয়া বৰ্তমান নাৱত উঠি যাব লাগে। আপোনালোকক দেখুৱাম আৰু আজি গৈ ফাৰ্ষ্ট টাইম ৰথ টানি বাৰু আপোনালোকক দেখুৱাম। তেনেহ'লে বলক। মিছেছ পূৰা ৰেডি হৈ আছে, ৰথলৈ যাব। ক'ত যাবা আজি ৰথত? পইচাটো কোনে দিলে? হয় নেকি? তেনেহ'লে মিষ্টি খাব লাগিব গৈ ৰথত। মোৰ অল ফ্ৰেণ্ডক হাই কৈ দিয়া। একদম চাৰিওপিনে বানপানী হৈ গৈছে। এয়া চাওক, আকৌ মানে বানপানী আহিল। এইটো 3 নম্বৰ বানপানী হয়। এয়া এইখন আমাৰ নাও আৰু এইখন খুৰাৰ নাও। একদম পানী চোৱা নাই। এতিয়া আমি নাৱেৰে যাব লাগিব। ৰথ চাবলৈ নাৱেৰে যাব লাগিব। এয়া চব একদম, এইটো হৈছে আমাৰ ঘৰৰ পৰা ওলোৱা মেইন ৰাস্তা। এইটো চাওক, একদম পানী হৈ গৈছে। খোজকাঢ়িও যাব নোৱাৰোঁ। ৰাতিপুৱা মই গৈছিলোঁ, কিন্তু এতিয়া খোজকাঢ়ি যাব নোৱাৰি। মানে পানীটো অকণমান বেছি হৈ গ'ল। আৰু এইপিনে চাওক না, বৰ্তমানলৈকে এতিয়া দাৰ পৰা নাই, কিয়নো পানী বাঢ়ি আছে নাই, সেইকাৰণে দাৰটো পৰা নাই। যেতিয়া পানী কমিব পূৰা দাৰ হৈ যায়। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই মানে কামাখ্যা মন্দিৰত আছিলোঁ, নহ'লে দেখিলোঁ হয় ৰাস্তা ক'ত ভাঙিছে। এইটো পানী কমিলে আপোনালোকক দেখুৱাই দিম আমাৰ ৰাস্তা ক'ত ভাঙিছে। এয়া চাওক না, পানী পূৰা অল গাঁওখন আমাৰ মানে বানপানীৰ তলত আছে বৰ্তমান, মানে অল ৰাস্তা তল। এইটো চাওক, আমাৰ খুৰীয়ে হেৰি লগাইছিল, কি নাও বুলি কয়, ৰঙা নাৱৰ গছে, কিন্তু বানপানী এতিয়া মৰি যাব, নহ'লে পূৰা ৰঙালাও ধৰিলা হয়। আৰু এই চাওক, বিশ্বজিৎ দোকানখন মই দেখাই দি আছোঁ। আৰু বেছি বাকী নাই, মানে উঠি যাব চোৰা। আৰু এই চাওক না, পূৰা মানে ঘৰৰ পৰা নাও নহ'লে ওলাবই নোৱাৰি। এয়া স্কুলত বৰ্তমানলৈকে উঠা নাই। আৰু অকণমান পিছত আমি যাম মালবস্তিত, তাতে ৰথ দেখুৱাম। আমিও চাই আহিম আৰু আপোনালোকক দেখুৱাম। তাৰ পৰা নামিলোঁ, এতিয়া খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক না, অল ষ্টাফ হাই কৈ দিয়ে। চিষ্টাৰ, মা আৰু মিছেছ আৰু ডাঙৰ বোৱাৰীজনী আহিছে। আমি 4-5জন আহিছোঁ আৰু এটা টিম এইপিনে নাৱেৰে গৈ আছে। আমি মানে নাৱলৈ যোৱা নাই, খুৰাই মানে নাওখন লৈ গ'ল, সেইকাৰণে আমি খোজকাঢ়ি গৈছোঁ। এতিয়া ভাবিছোঁ পাম না নাগৈ। তেনেহ'লে বলক যাওঁ। আৰু বেছি সময় নালাগে, 10 মিনিটমান লাগিব, আমি গৈ পাম আৰু আপোনালোকক দেখুৱাম। বলক। ৰাতিবেলা কি ধুনীয়া ভিউ দেখা গৈ আছে। চাওক, আৰু বানপানী পূৰা মই খোজকাঢ়ি গৈ আছোঁ। ভিউটো চাওক না, কি ধুনীয়া, মজা লাগিছে। আৰু এই চোৱা, ইহঁতে পূৰা খোজকাঢ়ি জল্দি আহা, জল্দি, নহ'লে গৈ আৰু নাপায়, ৰথ নাপায় গৈ। আৰু ইহঁতে নাৱত বহি আছে। চাওক না, কি ধুনীয়া ভিউ চাওক না, মজা লাগিছে চাই। কেনে লাগিছে আজি? চম্পা হাই কৈ দিয়া। এয়া পচন্দ আহিছে দীঘাৰুৰ পৰা, পানীৰ মাজত লোড হৈ যাব, সেইকাৰণে মই খোজকাঢ়ি যাই মানে চব নাৱেৰে গৈ আছে। খুৰা, মা, প্ৰত্যেক নাৱলৈ। আৰু মই এতিয়া খোজকাঢ়ি যাম, আপোনালোকক দেখাই যাম। এইখন গাঁও হৈছে বেৰবেৰি গাঁও। আপোনালোকেতো চিনি পায় কিজানি, এখন বেৰবেৰি গাঁও। আৰু এইবিলাক চাওক, বাটাবিলাক এতিয়া বৰ্তমান বন্ধ হৈ আছে। যেতিয়া বাটাৰ ছিজন হয়, এইপিনি একদম মানুহে পূৰা ফুল হৈ যায় একদম আহি। কি ধুনীয়া গান কীৰ্তন হৈ আছে। আৰু অকণমান পিছত এইটো ৰাস্তা, এইটো পাৰে আহিছোঁ আমি মানৱস্থাই। আৰু এইপিনে চাওক, ৰাস্তাত কেনেকুৱা মানুহ হৈ আছে। আৰু বৰ্তমান ফিল্ডত বানপানী আহি গ'ল, সেইকাৰণে ফিল্ডত নহয়, সেইকাৰণে অকণমান হেৰি হ'ব, জাম হ'ব। এতিয়া ৰাস্তাতে হ'ব, আপোনালোক দেখাইছোঁ। ৰথ পূৰা চাওক, এইটো পাৰেৰে মালবস্তিৰ গাঁৱৰ ৰাস্তাৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, কেনেকুৱা মানুহ হৈছে। আৰু এইপিনে নামঘৰত কীৰ্তন হৈ আছে। অকণমান পিছতে ৰথ যাত্ৰা হ'ব আৰু ৰথ টানিব পাৰিম আমি। আৰু আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে চাব পাৰিব। আৰু এতিয়ালৈকে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে যেনেকৈ মোক ছাপোৰ্ট কৰি আছে, এনেকৈ ছাপোৰ্ট কৰি যাব। আগলৈ আপোনালোকে যিমান পাৰোঁ মই ভাল কণ্টেণ্টৰ ভিডিঅ' বনাই থাকিম। আৰু এয়া চাওক না, কেনেকৈ মালবস্তিৰ মানুহ হৈছে।
হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আৰু চাক মানুহ কেনেকৈ ভিৰ হৈছে চাক চাৰি পিনে মানুহ আজি বেছি টানা নাই যিহেতু ৰাস্তা দিয়াৰ কাৰণে নহ'লে ফিল্ডত হ'লে অকণমান টাইম নহয় ফিল্ডত বানপানীৰ কাৰণে টানা নাই চাক এতিয়া আমাৰ ঘৰলৈ যাম মানুহ কেনেকৈ বলক এতিয়া ঘৰলৈ যামগৈ আৰু বেছি সময় নাই এতিয়া মাহঁতক লগ কৰিব লাগিব আৰু যামগৈ ঘৰলৈ চাওঁ এতিয়া ঘৰলৈ গৈ আছোঁ এয়া ইহঁতে পূৰা খাই বৈ আহি গৈছে মোক একো খোৱা নাই মই কিন্তু ভিডিঅ' কৰিব কাৰণে মানে খাব পৰা নাই আৰু আপোনালোকে চাইছেই কেনেকৈ ভিৰ হৈছে ইয়াত আৰু নেক্সট আকৌ আছে এসপ্তাহ পিছত ফিৰাৰত বুলি কয় আপোনালোকক দেখুৱাম আৰু আজি যিমানখিনি পাৰিছোঁ আপোনালোকক দেখালোঁ আৰু ইহঁতে পূৰা খোজকাঢ়ি গৈ আহি আছে আৰু এতিয়ালৈকে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাৰোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকৈ পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু বানপানীৰ মাজৰ পৰা আপোনালোকক যিমান পাৰোঁ আহি মই ৰথ দেখালোঁ মালবস্তি এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ তো আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ বাই।